নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল মিছেছ বসুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিত মই বনাম কৰ্দৈ টেঙাৰ জোল মাছৰ সৈতে। আপোনালোকে চাগে খায়ে থাকে কৰ্দৈ টেঙাৰ জোল মাছৰ সৈতে। পিছে মই কেনেকৈ বনাম সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। এয়া মাছ ফ্ৰাই কৰি ল'ম মই প্ৰথমতে। মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই হৈ গ'ল, মানে মই হাফ ফ্ৰাই কৰিছোঁ হা। এইফালে দিছোঁ আলু বইল। অকণমান আলু বইল কৰি দিলে মানে কি আঞ্জাখন অকণমান ডাঠ হয়, সেইকাৰণে আলু অকণমান বইল কৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, নহ'লেও কথা নাই। এয়া মাছ ফ্ৰাই হৈ গ'ল। মাছ ফ্ৰাই কৰি ৰোৱা তেলৰ সৈতে মই আঞ্জাখন বনাম। এয়া দিছোঁ পিঁয়াজ দিলোঁ। পিঁয়াজ অকণমান ৰঙচুৱা হ'লে ভাল হয়, মানে টেঙাৰ আঞ্জা যে। এয়া কৰ্দৈ টেঙা দিছোঁ। কৰ্দৈ টেঙা ভালকৈ ভাজি ল'ম। ঢাকনখন হালধি নিমখ দি এয়া ঢাকনখন লগাই দিছোঁ। দুই মিনিটমান মই এনেকৈয়ে লৰাইছিলোঁ, তাৰপিছত আকৌ ঢাকনখন দিলোঁ। কৰ্দৈ টেঙা প্ৰায় সিজিয়ে গ'ল। এয়া দিছোঁ মছলা, আদা নহৰুৰ পেষ্ট, জলকীয়া, লগত আছে অকণমান সৰিয়হ। বইল আলু দি দিলোঁ। আকৌ ভাজি এতিয়া পানী দিম। পানী অকণমান বেছিকৈ দিছোঁ, যিহেতু আঞ্জাখন জোল হ'ব। টেঙাৰ জোলেই ভাল লাগে মাছৰ সৈতে। কৰ্দৈ টেঙাৰ জোল মানে গৰমত ৰ'দত হ'বই নালাগে, বৰ ভাল লাগে। আঞ্জাখন প্ৰায় হ'লেই ধনিয়া পাত দিছোঁ লাষ্টত, শেষত মানে ধনিয়াৰ পাত দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে খাই পাইছেনে নাই মোক কমেণ্টত জনাব, আৰু খাই যদি কেনেকৈ খাইছে সেইটোও ক'ব। হৈ গ'ল, প্ৰায় আঞ্জাখন ৰেডি হ'ল। মাছৰ সৈতে কৰ্দৈ টেঙাৰ জোল, সুন্দৰ। থেংক ইউ। আজিলৈকে ইমানতে সামৰিলোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।